এইবাৰ ৰাজ্যত হিন্দু বাংলাদেশীৰ সমৰ্থনত অনুষ্ঠিত হ'ব বিশাল গণসমাৱেশ। স্থান খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। দিন ধাৰ্য কৰা হৈছে 17 নৱেম্বৰ। উদ্যোক্তাৰ ৰূপত 27টাকৈ বাঙালী সংগঠন। মাজুলীত অনুষ্ঠিত গেৰুৱা দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতি দলটোৰ মুকলি সমৰ্থনৰ পিছত স্বাভাৱিকতেই উৎফুল্লিত 27টাকৈ বাঙালী সংগঠনৰ যৌথ মঞ্চ চিটিজেন ৰাইটছ প্ৰটেকশ্যন ফৰাম আছাম চমুকৈ CRPF। বৃহস্পতিবাৰে বিজেপিৰ গ্ৰীণ ছিগনেল লাভৰ পিছতেই শুকুৰবাৰে সংগঠনটোৰ নেতৃত্বই দিছপুৰত অনুষ্ঠিত কৰে বিশেষ বৈঠক। সেই বৈঠকতেই সংগঠনটোৱে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। NRCক সম্পূৰ্ণ এলাগি কৰি এইবাৰ সংগঠনটোৰ দাবী 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অসমত থিতা পিলোৱা হিন্দুক দিব লাগে নাগৰিকত্ব। হিন্দু বাংলাদেশীলৈ ৰঙা দলি চাপাৰি নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত সংগঠনটোৱে অহা 17 নৱেম্বৰত আয়োজন কৰিছে এক বিশাল গণসমাৱেশৰ। নৱেম্বৰৰ 17 তাৰিখে এটা বিশাল সমাৱেশ আমি অনুষ্ঠিত কৰিম। আমাৰ সমস্যাসমূহ ৰাইজক অৱগত কৰিবলৈ এটা মিছা প্ৰচাৰ চলিছে যে 2 কোটি মানুহ বাংলাদেশৰ পৰা আনি অসমত সংস্থাপন কৰিব। বাংলাদেশত 2 কোটি হিন্দু মানুহেই নাই। তথাপি যদি কোনোবাই আহে, কেন্দ্ৰীয় চৰকাৰে এটা ৰাস্তা খোলা ৰাখিছে যে 2014 চনৰ 31 ডিচেম্বৰলৈ যিসকলে আহিছে, তাৰ পৰা অত্যাচাৰিত হৈ আহিছে, সেইসকলক ভাৰতবৰ্ষত আশ্ৰয় দিব। এইটোতো কোৱা নাই কেৱল অসমত দিব বুলি। 26টা সংগঠনে একত্ৰিত হৈ আজি আমি এটা ৰেজলিউশ্যন লৈছো যে এমেণ্ডমেণ্ট বিল 2016 এইটো আমি পূৰ্ণ সমৰ্থন কৰিছো। সেইটো বিল পাছ কৰিব লাগে আৰু এটা ক্লিয়াৰ কৰিব দিছো 2014 31 ডিচেম্বৰ পিছত বাংলাদেশৰ পৰা যদি এজনে হিন্দু আহে, এই 26টা সংগঠনে প্ৰথম আমি পদক্ষেপ ল'ম। গেৰুৱা দলৰ শেহতীয়া সিদ্ধান্তক স্বাগতম জনাই CRPFৰ আহ্বায়ক তথা বিধায়ক শিলাদিত্যদেৱৰ দাবী, যেটো আমাৰ 1980s আছিলে যে আমি হিন্দু যিসকল শৰণাৰ্থী আছে তেওঁলোকক সুৰক্ষিত কৰিম। তাৰ বাবে ৰিজলিউশ্যন লোৱা হৈছে যে আমি সমৰ্থন কৰিম চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। আৰু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলত এনেকুৱা ধৰণৰ একো লিখা নাই য'ত 2 কোটি হিন্দু বাংলাদেশী আমি আনি অসমত বসবাস কৰাম বুলি। 31 ডিচেম্বৰ 2014লৈকে পাছত এজন বাঙালী হিন্দু যদি বাংলাদেশৰ পৰা আহে, আমি অসমত আমি স্থান নিদিওঁ। NRCত স্বদেশী হিন্দুক বিদেশী কৰাৰ দৃষ্টান্ত দাঙি ধৰি আন একাংশই ক'লে, মোৰ দেউতা স্বাধীনতা সংগ্ৰামী, অসমত ব্ৰিটিছৰ আন্দোলন কৰিছে, 42 চনত জেল খাইছে, ছোৱালীৰ নামে নাছিল অন্তৰ্ভুক্ত হৈছে, কিন্তু মোৰ ছোৱালীৰ নামত দি লাগি গৈছে। কিয়? জাগিৰোডৰ পৰা হুজাইত বিয়া দিয়াৰ লগে লগে এইটো কি জাগিৰোডটো বাংলাদেশ আৰু হুজাইটো কি অসম নেকি? NRC আপডেটেশ্যন হ'ল, তাত দেখা গ'ল যে মোৰ মা দেউতাৰ নাম আহিলে, অথচ আমাৰ নামে অহা নাই। মই এতিয়া ডিক্লেয়াৰ্ড ফৰেনাৰ। আমাক পঢ়া শুনোৱাৰ পৰা আদি কৰি গোটেই হেৰিখিনি আমাৰ অসমীয়া মানুহে আমাক আগবঢ়াই ইয়ালৈ পঠাইছে। আমি চিৰ কৃতজ্ঞ হৈ থাকিম আৰু এটা ষ্টেণ্ড আমি সদায় দি থাকিম। যিমানেই অপশক্তি আৰু যিমানেই ভুল বুজাবুজি আমাৰ মাজত নহওক কেলেই, অসমীয়া মানুহৰ লগত খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ লগত আমাৰ হিন্দু বাঙালীবিলাক আগতো আছিল, বহুতবাৰ আছে, আজিও থাকিব আৰু অনাগত দিনতো থাকিব। ৰাজ্যত কৃষক মুক্তি আঁচুকে ধৰি একাধিক দল সংগঠনে ধাৰাবাহিকভাৱে প্ৰবল বিৰোধিতা কৰি অহাৰ বিপৰীতে হিন্দু বাংলাদেশীৰ সমৰ্থনত অনুষ্ঠিত হ'ব লগা খানাপাৰাৰ গণসমাৱেশ এতিয়া স্বাভাৱিকতেই চৰ্চাৰ বিষয় হৈ পৰিছে। কেমেৰা পাৰ্চন নৱৰ সৈতে গুৱাহাটীৰ পৰা পংকজ প্ৰতিম বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।